নমস্কাৰ অসমবাসী সকলোকে ভোগালী বিহুৰ বহুত ওলগ জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি বনাম মই সৰু মাছ আৰু সৰিয়হ আৰু বিলাহীৰে সৰু মাছৰ জোল। তো কেনেকৈ বনাওঁ চাবচোন আপোনালোকে। তাৰ বাবে লৈছোঁ মই এইখিনি সৰু পুঠি মাছ আৰু এইফালে মছলাৰ বাবে লৈছোঁ এইখিনি নহৰু, এইখিনি হ'ল আদা আৰু অকণমান সৰিয়হ। তো এইখিনি মই এতিয়া মিহিকৈ বটি ল'লোঁ। আৰু ইয়াৰ বাবে লৈছোঁ এই দুটা বিলাহী, আৰু এতিয়া মই বিলাহী দুটা কাটি ল'ম। তো কাটি লোৱা হ'ল। আৰু এইখিনি পিঁয়াজ কাটি লৈছোঁ, ইয়াতে এটা পিঁয়াজ লৈছোঁ মই। আৰু এইখিনি মাছখিনি মই ভাজি ল'লোঁ। তো ভজা আপোনালোকক নেদেখুৱালোঁ। আৰু এইফালে মাছ ভজা কেৰাহীটোতে মই অকণমান আৰু মিঠাতেল দি দিলোঁ। আৰু তেলটো গৰম হ'লে ইয়াতে অকণমান পাঁচফোৰণ দি দিলোঁ। আৰু এতিয়া পিঁয়াজখিনিও দি দিম। পিঁয়াজখিনি এতিয়া মই ভাজিম ধুনীয়াকৈ, একদম ৰঙচুৱা কৰি একদম খাব লাগিব। তো এতিয়া পিঁয়াজখিনি ভাজি আছোঁ। আৰু ইয়াতে জিৰা দিয়া নাই, মই পাঁচফোৰণহে দিছোঁ অকল। জিৰা মই ইউজে কৰা নাই, কাৰণ জিৰা নিদিলেও হয়, মানে এনেই খাবলৈ বহুত টেষ্টি হয়, সোৱাদ হয়। তো আৰু সৰিয়হ দিয়া খাই তো বহুত টেষ্টি হয় খাবলৈ। আপোনালোকেও খাব সৰু মাছ এনেদৰে। ইয়াতে দিলোঁ মই আদা আৰু নহৰুৰ পেষ্টখিনি। এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম। তো ভজা অলপ পিছত হৈ যাব, হৈ আছে, লাহে ভাজি আছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম, একদম ৰঙচুৱা হৈ যাব। আৰু মছলাৰ যিটো কেঁচা ভাৱ থাকে সেইখিনিও নোহোৱা হ'ব। আৰু এইখিনি হৈ গ'ল এতিয়া ভজা। তো ইয়াতে মই এতিয়া বিলাহীখিনি পেলাই দিলোঁ। বিলাহীখিনি একদম গলি যোৱালৈকে ভাজিম ধুনীয়াকৈ। আৰু মই অকণমান ঢাকনিৰে ঢাকি ভালকৈ সিজাই লৈছোঁ বিলাহীটো। আৰু এতিয়া ইয়াতে নিমখ দি দিলোঁ আৰু অকণমান হালধিও দিলোঁ। নিমখ আৰু হালধিখিনি দি আৰু অকণমান টাইম ভাজিম। আৰু বেছি টাইম ভাজিব নালাগে, কাৰণ মোৰ বিলাহীটো সিজিছে আৰু ধুনীয়াকৈ বঢ়িয়াকৈ মানে মছলাটোও ভাজ খাইছে, বিলাহীটোও সিজি গৈছে। আৰু এতিয়া অকণমান পিছত মানে পানী দিলেই হ'ল। আৰু এনেকৈ ভাজিব লাগে বেছিকৈ, মানে বিলাহীটো যদি ভালকৈ ভাজি লওঁ, তেতিয়াহ'লে মানে বিলাহীৰ যিটো কেঁচা গোন্ধ থাকে সেইটোও নাথাকে। আৰু মানে বেছি টাইম ভাজিলে মানে কি হৈ যায়, যিটো আমি চব্জি বনাওঁ মানে সেইটো বহুত টেষ্টি হয় খাবলৈ। আৰু আপোনালোকে এনেদৰে বনাই খাবচোন। আৰু আজিৰ ভিডিঅ'টো চাই কেনে লাগে জনাব। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কৰিব। আৰু মোৰ চেনেলটো প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে বেল আইকনটো দবাই দিব, তেতিয়াহে ভিডিঅ'বিলাক আপোনালোকে চাব পাৰিব। আৰু এতিয়া মই সৰিয়হখিনি দি দিলোঁ। আৰু সৰিয়হখিনি দি বেছি টাইম ভাজিব নালাগে, বেছি টাইম ভাজিলে চব্জিটো খাবলৈ তিতা লাগিব। অকণমান টাইম ভাজিম, আৰু তাতে মই এতিয়া অলপ পিছত পানী দি দিম। আৰু মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে পানী দি দিম। আৰু এইখিনি পানী দিলোঁ, আৰু অকণমান দি দিম। পানীখিনি দি দিলোঁ। পানী দি দিলোঁ, আৰু এতিয়া উতলিবলৈ দিম। উতল অহাৰ পিছতহে মই মাছখিনি দিব পাৰিম। তো এতিয়া উতল আহি গ'ল। উতল অহাৰ পিছত এতিয়া মই ইয়াতে কি দিম, মাছখিনি পেলাই দিম, সৰু মাছখিনি। তো মাছখিনি দি দিলোঁ। আৰু একদম ধুনীয়া হৈছে দেই খাবলৈ, একদম ৰঙচুৱা হৈছে। আৰু মোৰ মানে দেখাত অকণমান কেমেৰাটোৰ বাবে, লাইটটোৰ বাবে মানে অলপ দেখাত বেয়া দেখিব পাৰে, কিন্তু মানে আচলতে বহুত ধুনীয়া হৈছে দেখিবলৈ কালাৰটো। এইখিনি হ'লে আৰু এতিয়া মই নমাই ল'ম। আৰু এইখিনি চাওক, গৰমে সৰিয়হেৰে বনোৱা সৰু মাছৰ জোল, একদম বিলাহীৰে। আৰু তাতে আছে বিলাহী, ইমান টেষ্টি হৈছে ন খাবলৈ। তো আপোনালোকে বনাই খাবচোন মোৰ দৰে।
আৰু মানে কেনে লাগিল জনাব ভিডিঅ'টো চাই। আপোনালোকে দেখোন নজনোৱাই। আৰু এইখিনি এতিয়া আজিৰ ভিডিঅ'টো চাই কেনে লাগিল জনাব দেই।